সকলোকে আমাৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি কাতি বিহু, গতিকে মই সকলোকে কাতি বিহুৰ উলগ জনাইছোঁ। বিহু বুলি ক'লে এনেই মনটো বহুত ভাল লাগে, লাগিলে কঙালীয়ে হওক, ৰঙালীয়ে হওক বা ভোগালীয়ে হওক। গতিকে আজি যদিও কঙালী বিহু, তথাপিও আমি বিহুৰ মানে যিখিনি কৰিব লাগে সেইখিনি আমি কৰি আছোঁ। আৰু আজি আমাৰ বিকাশ খুবেই বিজি হৈ আছে, কাৰণ বিকাশে আজি আকাশবন্তি জ্বলাব বোলে। একচুৱেলি আজি নহয়, সি প্ৰতিটো কাতি বিহুতে আকাশবন্তি লগাই বোলে। মই দেখা নাই, কাৰণ বিয়াৰ পাছত মোৰ প্ৰথম বিহু। গতিকে ব'লক বিকাশে কেনেকৈনো আকাশবন্তি লগাব, যেনেকৈ আৰু কি কৰি আছে। আকাশবন্তিৰ কাম প্ৰায় হৈছে আৰু বাঁহডাল অলৰেডি পুতিলে। মই দেখাম বাৰু বাঁহডাল। এতিয়া কি কৰি আছে, এইটো কি বনাই আছা এতিয়া? এইটো এনেকুৱা এটা ফ্ৰেম বনাই ল'ব লাগিব আকাশবন্তিটোৰ কাৰণে। বাঁহেৰে প্ৰথমতে মই এনেকৈ বনাই ল'লোঁ। তো আপোনালোকে এনেকৈ দেখিছে। আৰু ইয়াতে এটা মই প্লাষ্টিকৰ পেলনীয়া বটল এটা ধুনীয়াকৈ টুকুৰা এটা কাটি ইয়াতে বহাই লৈছোঁ চেলো টেপ দি। আৰু এই চাকিটো মই ইয়াতে এনেকৈ লগাই দিম। আৰু ইমান এটা ভাল নহ'লে, তথাপিতো আমি খৰখেদাকৈ কিবা এটা হ'লেও বনাইছোঁ। এতিয়া আমি ইয়াতে বান্ধি দিম। বান্ধি দি অলপ পিছতে সন্ধিয়া হৈছে অলমষ্ট, আৰু আমি অলপ পিছতে চাকি জ্বলাম। আৰু চাকিটো ইয়াত ভৰাই পেলাই আমি ওপৰলৈ ওপৰলৈ উঠাই দিম আৰু এই বাঁহডালত। গতিকে আপোনালোকে পিছত দেখি থাকিব আমি কেনেকৈ জ্বলাওঁ। ময়ো ৰেডি হৈ গৈছোঁ, গামোচা লগাই ল'লোঁ। আৰু এতিয়া আমি চাকি জ্বলাম। সন্ধিয়া হৈ গ'ল, মাইনো ৰেডি হৈছে অলমষ্ট। তো এতিয়া আমি চাকি জ্বলাবলৈ গৈ আছোঁ। গতিকে চাই থাককচোন। এতিয়া আকাশবন্তিটো জ্বলাম। গতিকে আকাশবন্তিনো কেনেকৈ জ্বলোৱা হয়, একচুৱেলি মোৰ এইবাৰ ফাৰ্ষ্ট আকাশবন্তি জ্বলাম। গতিকে নতুন এক্সপিৰিয়েঞ্চ আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম। এতিয়া আহক আমি আকাশবন্তিটো কেনেকৈ জ্বলাই চাই লওঁ। আমি বন্তিটো জ্বলালোঁ। কাগজ দিয়াৰ কাৰণে আচলতে বন্তিটো জ্বলাবলৈ অকণমান অসুবিধা হৈছে, তথাপিও যেনে তেনে জ্বলালোঁ। আৰু বন্তিটো দেখাই দিয়া, বৰ ধুনীয়া লাগিছে। খুব ধুনীয়া দেখা গৈছে। এতিয়া মই নোৱাৰিম, বাকীখিনি বিকাশে এই ৰছীডাল, আমি যে পতাকা উত্তোলন কৰোঁ ঠিক তেনেকুৱাই আৰু এই ৰছীডাল এনেকৈ টাঙি দিলে চাকিটো গৈ ওপৰত থাকিব আৰু ইয়াতে গাঁঠিটো দিয়া হ'ব। আৰু আমি আকাশবন্তিটো আজি কাতি বিহুৰ পৰা আমি লক্ষ্মী পূজালৈকে লক্ষ্মী পূজালৈকে চাকিটো আমি সদায় জ্বলাম। সদায় এনেকৈ নমাই আনিব পৰা যায়, খুব ধুনীয়া হয় আচলতে। এডাল ৰছীডাল এনেকৈ টানি দিলে ওপৰলৈ গুচি যাব, আৰু খুলি এনেকৈ দিলে ওপৰলৈ আহিব। তেতিয়া আমি সদায় লক্ষ্মী পূজালৈকে আমি চাকিটো জ্বলাম বুলি ভাবিছোঁ। গতিকে বাকীখিনি বিকাশে কৰিব, মই নোৱাৰিম এইখিনি কৰিবলৈ। আপোনালোকে চাকি দিব। আকাশবন্তি দিয়া কাম শেষ হ'ল। এতিয়া ঢেঁকী শালত
গোহালি ঘৰত আৰু ঘৰৰ বাৰান্দাত চাকি দিম। এয়া মায়ে ধূনা উলিয়াই লৈছে আৰু মই এয়া চাকি দিবলৈ লৈছোঁ। এতিয়া আহক আমি ঢেঁকীশালত চাকি গছ দি আহোঁ। তো আজি কেনেকুৱা লাগিছে তোমাৰ? ভাল লাগিছে। আজি প্ৰথম এনেকৈ বিহুত চাকি জ্বলাইছোঁ, মেখেলা চাদৰ পিন্ধিছোঁ। বিয়াৰ পিছৰ প্ৰথম বিহু যে। এতিয়া গোহালি ঘৰত দিম চাকি। এয়া আমাৰ গোহালি ঘৰ। গোহালি ঘৰৰ সন্মুখত হে কৃষ্ণ স্বামী আমাৰ এয়া শৰাই ভাগিবলৈ সময় হ'ল আৰু আমি এতিয়া সেৱা এটা লৈ শৰাই ভাগিম আৰু প্ৰসাদ খাম। ওচৰৰ খুৰাহঁতো আহিছে প্ৰসাদ খাবলৈ। তো আজি কাতি বিহুৰ বাকী আমাৰ যিমানখিনি কাম আছিলে সেইখিনি শেষ কৰিলোঁ আৰু এতিয়া আমাৰ শৰাই ভগা হ'ল। প্ৰসাদ দিলে, ওচৰৰ খুৰাহঁতো আহিছে প্ৰসাদ খাইছে আৰু আমিও এয়া প্ৰসাদ খাবলৈ লৈছোঁ। আৰু সকলোকে আমি কাতি বিহুৰ ওলগ জনালোঁ। তো আমি সকলো অসমীয়াই প্ৰতি বছৰে তিনিওটা বিহু আমি যেন এনেদৰে পালন কৰিব পাৰোঁ তাৰে কামনা। আমি যিহেতু অসমীয়া গতিকে আমি বিহু পালন কৰিবই লাগিব। কাতি বিহু যদিও কঙালী বুলি কোৱা হয় তথাপিও আমি সৰুকৈ হ'লেও আমি উদযাপন কৰোঁ। আজিও আমি খুব ভালদৰে উদযাপন কৰিলোঁ কাৰণ আমাৰ বিয়াৰ পিছতে প্ৰথম কাতি বিহু পালোঁ। প্ৰথম বিহু গতিকে খুব ভাল লাগিলে। মই শেষত আকৌ এবাৰ সকলোকে কাতি বিহুৰ ওলগ জনালোঁ আৰু আমাৰ ভিডিঅ'টো যদি ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব। গতিকে আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ।